তেওঁ আৰু আমাৰ মাজত নাই, হয় বন্ধু বান্ধৱীসকল। এছাই জোনমণি ৰাভাই আমাক সকলোকে কন্দুৱাই থৈ চিৰদিনৰ বাবে গুচি গৈছে। মৃত্যুৰ সময়ত এৰি থৈ গৈছে মাতৃ আৰু ভাতৃক। পুত্ৰীৰ শোকত কান্দি কান্দি অৱশেষত মাতৃৰো আহিল এটি বেয়া খবৰ। হয়, আপোনালোকে ঠিকেই শুনিছে। অতি দুখেৰে আপোনালোকক জনাওঁ যে জোনমণি ৰাভাৰ মাতৃ অসুস্থ হৈ পৰিছে। এছাই জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। মহানগৰীৰ হায়াত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে জোনমণি ৰাভাৰ মাতৃক। জোনমণি ৰাভাৰ মাতৃয়ে এতিয়াও মানি ল'ব পৰা নাই পুত্ৰী যে চিৰদিনৰ বাবে তেখেতক এৰি থৈ গুচি গৈছে। জোনমণি ৰাভাৰ মাতৃ যেন অতি সোনকালে সুস্থ হৈ উঠে তাকে কামনা কৰিলোঁ।